ৰাইজসকলে সুন্দৰকৈ ভাত পানী খালে চাগে নহয়নে? আৰু মই এই গৰমত কি কৰি আছোঁ গম পায়? মই তিলপিঠা বনাবলৈ লৈছোঁ। সেইদিনা ক'লা বৰা চাউলৰ তিলপিঠা কেইটাহে বনালোঁ, পিছে বগা কেইটামানো প্লেটখনত নহ'লে আকৌ দেখিবলৈ ভাল নালাগিব নহয়। ক'লা এটা বগা এটা হয়নে? দেখিবলৈকে ধুনীয়া লাগে। আৰু তিলপিঠা সকলোৱে বনাব জানেই বাৰু। মই তিলপিঠাখিনি মিক্সিত খুন্দিছোঁ দেই। পিঠাগুড়িখিনি মই মিক্সিত খুন্দি লৈছোঁ। বহুতে আজিকালি মিক্সিত খুন্দিয়েই পিঠা বনায় বাৰু। আকৌ আন কিছুমানৰ বাবে এই কামটো অৱশ্যে যথেষ্ট টাফো হৈ পৰে। বহুতে মোক কয় যে মিক্সিত খুন্দিলে তিলপিঠা নুঠে, কিন্তু দুটামান সৰু সৰু টিপছ ফ'ল' কৰিলে খুব সহজে ইমান ধুনীয়াকৈ তিলপিঠা বনাব পাৰি। আৰু তাৰ কাৰণে মই বৰা চাউলখিনি গোটেই ৰাতিটো ভিজাই ৰাখিছিলোঁ। আৰু ৰাতিপুৱা মই খুন্দাৰ আধা ঘণ্টামানৰ আগতহে মই চাউলখিনি টুকিছিলোঁ। বহুত আগৰ পৰাই টুকি মই ৰখা নাই। আধা ঘণ্টামানৰ আগত ৰাখি অলপ অলপকৈ মই মিক্সিত দি পেলাই একেবাৰতে চাউলখিনি গোটেইখিনি গুড়া কৰি লৈছোঁ। মানে মই যদি 1 কেজি চাউল লৈছোঁ, তেতিয়াহ'লে গোটেই 1 কেজি চাউল মই একেবাৰতে গুড়া কৰি লৈছোঁ। তাৰপিছতে এনেকৈ গুড়া কৰিলে চাউলখিনি যিটো সেমেকা ভাৱ, সেই বস্তুটো থাকি যায় মানে। কাৰণ মিক্সিত খুন্দিলে যথেষ্ট গৰম হৈ যায়তো পিছলে আৰু তেনেকেই থাকে। মই এই প্ৰচেছটো আপোনালোকে যিসকলে মিক্সিত খুন্দি পিঠা বনোৱা নাই, সেইসকলে এবাৰ ফ'ল' কৰি চাব, সুফল পাব।